অৰণ্য তৃতীয় খণ্ড গল্পকাৰ তথা পাঠ শিল্পিকা মধুকৈল্য। ৰাস্তাৰে ঘৰ অভিমুখে আহি থাকোঁতে সৃজাৰ মনটো গধুৰ হৈ পৰিল। তাই সেই কেণ্টিনখনত যেন বহুত কিবা কিবি হেৰুৱাই থৈ আহিলে। তাই যেতিয়া ঘৰ আহি পালে কলেজৰ বেগটো থোৱা মাত্ৰকে মাকৰ এটা ডাঙৰ চিঞৰ শুনা পালে। তাই ততালিকে মাকৰ ওচৰ গৈ পোৱা মাত্ৰকে মাক ঢলি পৰি আছে। তাই মাকক ধৰি বিচনাত শুৱাই দি হাত আৰু ভৰি দুখন মালিচ কৰি দিলে আৰু চিঞৰি চিঞৰি দেউতাকক মাতিবলৈ ধৰিলে। দেউতাক আহি পায়ে সৃজাৰ মাকৰ অৱস্থা দেখি লৰালৰিকৈ গাড়ী এখন ঠিক কৰি ওচৰৰে হস্পিটেল এখনলৈ লৈ গ'ল। ইতিমধ্যে সৃজাৰ মাকৰ ব্ৰেইন ষ্ট্ৰোক হৈছিল। সেয়েহে হস্পিটেলৰ কৰ্তৃপক্ষই তেখেতক গুৱাহাটী মেডিকেললৈ ৰেফাৰ কৰিছিল। কিন্তু মৃত্যুঞ্জয়ত দেউতাক আৰু সৃজাই মাকক গুৱাহাটীলৈ লৈ গৈ থাকোঁতে নগাঁও পাৰ হোৱা মাত্ৰকে সৃজাৰ মাকৰ মৃত্যু হৈছিল। হঠাৎ হোৱা সেই মৃত্যুৱে সৃজাক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল, আনকি দেউতাককো। সেই বেয়া খবৰটো শুনি অৰণ্য লগে লগে লখিমপুৰলৈ আহিছিল আৰু তেওঁলোকৰ ওচৰত থাকি দুখৰ দিনৰ সাৰথি হৈছিল। সৃজাই অৰণ্যৰ উপস্থিতিত ক'ৰবাত অকণমান হ'লেও যেন সাহস পাইছিল। সেই সময়ত বহু লোকে তেওঁলোকক সান্তনা দিছিল, কিন্তু সৃজাৰ মাকৰ এই অকাল মৃত্যুক একেবাৰেই সহজভাৱে ল'ব পৰা নাছিল। তাই বহুবাৰ সপোনত মাকক দেখিছিল, ঘৰত মাকৰ উপস্থিতি অনুভৱ কৰিছিল। তাই অহৰহ মাকৰ সপোনবোৰ পূৰণ কৰাৰ চেষ্টাত লাগি থকাৰ বাবে মিকু আৰু অৰণ্যৰ পৰা কিছু মাহৰ পিছত লাহে লাহে আঁতৰি আহিবলৈ ধৰিছিল। সৃজাই নিজকে বহু সময় ৰুমৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল। মাকৰ ফটোখন বুকুত সাৱটি মাকৰ স্মৃতিবোৰ ৰোমন্থন কৰিছিল। মাকে ভাল পাই বাবেই তাই ছবি আঁকিছিল, গান গাইছিল, ৰুমালত ফুল বচা শিকিছিল আৰু নিজৰ মাজতেই ব্যস্ত হৈ পৰিছিল। এনেদৰেই দিনৰ পিছত দিন আৰু ৰাতিৰ পিছত ৰাতি মাথো গৈ আছিল আৰু সম্পূৰ্ণ 2 বছৰ পিছত তাই পুনৰ এখন দোকানত মিকুৰ সৈতে সাক্ষাৎ হৈছিল। বহু বছৰ মূৰত তাই মিকুৰ সৈতে দুখ সুখৰ কথা পাতিছিল, হাঁহিছিল আৰু একেলগে একাপ চাহ খাইছিল। সৃজাই কথাৰ প্ৰসংগত অৰণ্যৰ কথা টানি আনিলে। মিকু অপ্ৰস্তুত হ'ল। মিকুৱে অনিচ্ছাকৃতভাৱেও কৈ উঠিল তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ কথা। সৃজাই আচৰিত হৈ তাৰ কাৰণ সুধিলে, কিন্তু মিকুৱে সেই প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ তাৰ পৰা গুচি গ'ল। সৃজাই মাথো মিকুৰ ফালে চাই থাকিল আৰু কিছু সময়ৰ পিছত এক উত্তৰবিহীন প্ৰশ্নৰ ভাৱ এটি মনত লৈ তাৰ পৰা গুচি আহিল। সৃজাই ঘৰ আহি যাৱতীয়া কামখিনি কৰি বিচনাখনত বাগৰি পৰিল। তাইৰ চিলমিলীয়া টোপনিটো অহা মাত্ৰকেই ফোনটো বাজি উঠিল। এটা আননোন নাম্বাৰ। হয়তো তাইৰ নতুন ফোনটো কিনাৰ বাবে আগৰ নম্বৰসমূহ ডিলিট হৈ গৈছিল। তাই ফোনটো ৰিচিভ কৰা মাত্ৰ হেল্ল'। হেল্ল', ভালনে তোমাৰ? হয়, ভালেই। কোনে কৈছে বাৰু? মই ঠিক ধৰিব পৰা নাই। মই অৰণ্য দাই কৈছোঁ। হা? কোনে ক'লোঁ বুলি ক'লে? অৰণ্য দা? এটি চিৰ পৰিচিত মাত তাইৰ কাণত ভাহি আহিল। তাই উঠত নজনাকৈ এটি হাঁহি বিৰিঙি উঠিল। অৰণ্যই তাইক ফোনত খবৰ বাতৰি ল'লে। বহুদিনৰ মূৰত অৰণ্যৰ মাতটো শুনি তাইৰ মাতটো থুকাথুকি হৈ পৰিছিল, কাৰণ তাই নিজৰ আৱেগবোৰক বান্ধি ৰাখিবৰ বাবে অতদিনে অৰণ্যৰ লগত দেখা কৰা নাছিল। অৰণ্যই কৰা ফোন কলবোৰৰো তাই উত্তৰ দিয়া নাছিল। মিকুক দেখি তাই অন্তৰত কষ্ট নাপাওক বুলিয়েই মিকুৰ পৰাও তাই দূৰত্ব এটি বজাই ৰাখিছিল। কিন্তু
আজি অৰণ্যৰ লগত কথা পাতি তাইৰ আকৌ সেই প্ৰেমৰ অনুভৱ এটি জাগি উঠিল। অৰণ্যৰ প্ৰতি তাই দুৰ্বল হৈ পৰিছিল। কিন্তু সেই কথা ক'লে চিৰদিনৰ বাবে অৰণ্যক হেৰুৱাই পেলোৱাৰ ভয়তে তাই বুকুৰ অনুভৱবোৰ সংগোপনে সাঁচি ৰাখিছিল, যি কথা অৰণ্যই কেতিয়াও গমকে পোৱা নাছিল। মাথো সৃজাই সপোন দেখিছিল বৰ্ষা হোৱাৰ বাবে, য'ত অৰণ্যৰ সতে বৰ্ষাৰণ্য হৈ একাত্ম হ'ব পাৰে চিৰ জীৱনৰ বাবে।